নমস্কাৰ ডিটেইলছ সকলোকে স্বাগতম জনাই এতিয়া আহিছোঁ প্ৰথমটো খবৰ পাইছিলে। কেইবাটাও কাৰ্যসূচীৰে ঢকুৱাখানাত আজি উপস্থিত হ'বহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি ঢকুৱাখানাৰ ঐতিহ্যমণ্ডিত ফাট বিহুৰ অন্তিম দিন। পুৱাৰে পৰা মহ ঘুলি চাপৰি ঢোলৰ গুমগুমনি। ফাট বিহুৰ অন্তিম দিনত অংশগ্ৰহণ কৰিবহি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ বজাৰ দখল কৰিছে এতিয়া অসমৰ ওদালগুৰি জিলাত উৎপাদিত হোৱা ৰঙালাওৱে। এক আশাৰ বতৰা। বহিৰাজ্যৰ ব্যৱসায়ী অহাৰ লগে লগে এতিয়া থলুৱা কৃষকসকলৰ মুখত বিৰিঙিছে হাঁহি। এইপিনে হাইলাকান্দিত আৰক্ষী এজন সৰবৰাহকাৰীসহ জব্দ কৰে 20,000 নিচাজাতীয় টেবলেট। হাইলাকান্দিৰ কাটলিজালাৰ আৰক্ষীয়ে আলতাফ হুছেইন নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা জব্দ কৰে এই 1 কোটি টকাৰ নিচাজাতীয় টেবলেটখিনি। নেতৃত্বত আৰু বিএছএফৰ সহযোগত আমি এটা অভিযান চলাওঁ আৰু অভিযানৰ এজন ব্যক্তি আলতাফ হুছেইন তালুকদাৰ তেওঁৰ পৰা আমি প্ৰায় 20,000 এইবাৰ টেবলেট জব্দ কৰোঁ আৰু ৰংপুৰ বুলি এটা ঠাই কাটলিচৰা থানা অন্তৰ্গত আৰু 20,000 টেবলেট আমি জব্দ কৰি এটা আমি লিগেল যিটো প্ৰচেছ সেইটো ষ্টাৰ্ট কৰিছোঁ। তেওঁৰ আমি খবৰ আছিলে জম্মু কাশ্মীৰত পুনৰ সংঘৰ্ষ। জম্মু কাশ্মীৰৰ অনন্তনাগত এনকাউণ্টাৰ। নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা। আত্মগোপন কৰি থকা উগ্ৰপন্থী কেইজনৰ সন্ধানত অব্যাহত আছে সেনাবাহিনীৰ অভিযান। এই পৰ্যন্তলৈ শেষ হোৱা নাই অসম মেঘালয় সীমা বিবাদ। পুনৰ অসম মেঘালয় সীমান্তত উত্তেজনা। পশ্চিম কাৰ্বি আংলঙৰ সীমান্তত মুকৈৰামত অসমৰ লোকৰ ঘৰ জ্বলালে নগা দুৰ্বৃত্ত। চাওঁ আহক তাৰ কিছু দৃশ্য। আজিলৈ বাতৰি ইমানেই। নমস্কাৰ।